আজি দুপৰবেলা বনাইছিলোঁ অমিতা আলু মাছ তাকে অলপ ভিডিঅ' কৰি আছিলোঁ ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ অমিতা আলু মাছ চবেই বনাব জানে এনেই অলপমান দুখাই দিলোঁ আৰু মইনো কেনেকৈ বনাওঁ সেয়ে দুখাই দিলোঁ অমিতাখিনি আগতে বইল হ'ব দিছোঁ মই কাটি কিনে তাৰেপিছত মাছখিনি ফ্ৰাই কৰি লৈছোঁ ইয়াতে দিলোঁ পাঁচফোৰণ শুকনা জালুক পিঁয়াজ আদা ৰহুন পেষ্ট আৰু হালধি নিমখ এইটোতো চবেই জানেই ধনিয়াৰ গুড়া অলপ দিছোঁ অলপমান জালাৰ গুড়া দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ ভাজি লৈ কিনে অমিতাখিনি দি দিলোঁ বইল কৰি লোৱা অমিতাটো বৰ সোৱাদ লগা আছিল অমিতাখিনি অলপ দেৰি ভাজি কিনে এতিয়া অমিতাৰ পানীখিনিকে ঢালি দিলোঁ ঢালি কিনে মাছখিনি দি দিলোঁ মাছখিনি দিয়াৰ পিছত উঠল অহাৰ পিছত হৈয়ে গ'ল আমাৰ চব্জি ধনিয়া ওপৰতে কাটি দিলোঁ আৰু চব্জি টেষ্টি ৰেডি এনেকৈ কোনে কোনে বনাই পাইছে অমিতা বইল কৰি কিনে প্লিজ কমেণ্টত ক'বাচোন আমাৰ দুপৰীয়া এয়ে আছিল আজি